মানুহ আমি এই অঞ্চলৰ মানুহ ভয়টো হৈছিল যে ক'বলৈ ভাষা নাই। ইমান এই অঞ্চলৰ ৰাইজে নিজৰ ঘৰৰ ধান খাবলৈ নাই, নিজৰ মানে উপাৰ্জন কৰাৰ কেপাচিটি নাই, তথাপি তেওঁলোকে নিজৰ খেতি কৰে। খেতিৰ পৰা 2 মোন ধান আমাক দি দিয়ে, বছৰে প্ৰতি তেওঁলোকে ছিষ্টেম কৰি লৈছে, এনেকুৱা আমাক সহায় কৰে। প্ৰতিজনে আমাৰ ইয়াত যিমান ডাটা আছে ইমান সুন্দৰ হিচাপে আমাক ধান দিয়ে, তেওঁলোকক মানে আমি কৈও শেষ কৰিব নোৱাৰোঁ। সেই বিষয়েও মই অনুৰোধ কৰিছোঁ যে কমচে কম যিখিনি ভাঙিছে সেইখিনি থাকক, এই অঞ্চলৰ ৰাইজক কমচে কম সকাহ দিয়ক, যিসকলে আমাৰ এই ক্ষেত্ৰত তেওঁলোকে অনুদান দিছে, সেই অনুদানৰ কমচে কম ব্যৱস্থাটো এটা কমচে কম ৰাইজৰ এটা সান্তনা আহিব বুলি এই বিষয়ে বহুতবাৰ কৈছিলোঁ, কিন্তু প্ৰশাসন তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোনো ধৰণৰ ইয়াত এটা আবেগিক আমাক এটা কিবা সান্তনা দিব এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। তাৰ কাৰণে আমি যথেষ্ট দুখিত। তাৰমানে কি ক'ম, আজি আমি ভাবোঁ যে আমি মুছলিম হিচাপে আমাক এই মানে আমাক এনেকুৱা এটা ব্যৱস্থা লোৱাৰ এটা ব্যৱস্থা এইখন গভৰ্ণমেণ্টে লৈছে, এই প্ৰশাসনে লৈছে বুলি আমি ভাবোঁ তাৰমানে।